মৃণাল শইকীয়া ডাঙৰী আলোচনা হ'ব লাগে প্ৰথমে এইটো আলোচনা কৰক মাননীয় অধ্যক্ষ মহোদয় আলোচনা হ'ব লাগে এইটো ফাৰ্ষ্ট টাইম এইটো আলোচনা হ'ব লাগে এইটো আলোচনা চেণ্টিনেল ৰিপৰ্টত প্ৰকাশিত কেঞ্চাৰ আণ্ডাৰ ৰাইজ ইন নৰ্থ ইষ্ট ইণ্ডিয়া ডক্টৰ ধৰ্মকান্ত কুম্ভকাৰে যি এটা আৰ্টিকল লিখিছিলে সেই আৰ্টিকলটো পঢ়ি আমি সঁচাকৈ এটা আলোচনাৰ বিষয়বস্তু হ'ব লাগে বুলি মই ভাবোঁ যে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত নৰ্থ ইষ্টৰ ৰাজ্যকেইখনতে কেঞ্চাৰ ৰোগটো বেছি মহোদয় যিটো বিষয়বস্তু সেইটো আলোচনা হ'ব কোনটো আপোনাৰ যিটো আলোচনা হৈছিল তেওঁলোকে তাত মানি আহিছিলে তেওঁলোকে গতিকে আলোচনাটোত আমি অংশগ্ৰহণ কৰিম ইয়াত আহি পেলাই তেওঁলোকে মানে নাই বেলেগ কথা আপোনাৰ ওচৰতো আমি যেনেকৈ কথাটো দিছোঁ যে চৰকাৰে কৰিব তেওঁলোকেও মানি আহিছিলে আপোনাৰ ওচৰতো কৈছিল যে হ'ব বেলেগ ডিভাইজত আনিব লাগে বুলি নাই তেওঁলোকৰ বিষয়ৰ ওপৰত আনিলে আমি মানিছোঁ তাত মানি আহিছিল আপোনাৰ ওচৰত ইয়াত আহি তেওঁলোকে মানিছিলে সেইটোৱে কৈছোঁ যেতিয়া ডিছকাশ্যন আমিও ভাগ ল'ম সেইকাৰণে মোৰ বিষয়ৰ ওপৰত আলোচনা কৰাত আপত্তি নাই কিন্তু মোৰ কথাটো হ'ল এডজৰ্ণমেণ্টৰ ক্ষেত্ৰত মাননীয় অধ্যক্ষ মহোদয় ই আচলতে এটা বহুত গুৰুতৰ বিষয় যে আমাৰ নৰ্থ ইষ্টত কেঞ্চাৰ ইমান বেছিকৈ বাঢ়ি আহিছে যে আমি ৰাতিপুৱা যেতিয়া অফিচত বহি থাকোঁ তেতিয়া শান্ত হৈ যায় পাছত কেঞ্চাৰ ৰোগীজনো কিন্তু মানে ভাল হৈও নুঠেগৈ আৰু ইয়াৰ কাৰণবিলাক যে আমাৰ নৰ্থ ইষ্টতে কেঞ্চাৰৰ কাৰণ এই আৰ্টিকল আমাৰ ডক্টৰ ধৰ্মকান্ত কুম্ভকৰ আৰ্টিকলত ICMR ৰিপৰ্ট কিছুমান কোট কৰিছে যে ইয়াৰ কাৰণে আমাৰ যি নৰ্থ ইষ্টৰ খাদ্যাভ্যাস আছে ফুড হেবিটছ আছে সেইবিলাকো এটা প্ৰধান কাৰণ কনজামশ্যন অফ টবেকো আমাৰ নৰ্থ ইষ্টৰ মানুহে টবেকো খুব খায় আটাইতকৈ দেশৰ ভিতৰতে বেছি খায় আৰু এই কেঞ্চাৰৰ যিসকল কেঞ্চাৰ ৰোগী তেখেতৰ 49.1% are directly related to tobacco consumption. 70% people in the northeast consume tobacco. আৰু এই আৰ্টিকলটো পঢ়ি মই আচৰিত হ'লোঁ যে আমি কিছুমান কথা নাজানো যিবিলাক খাদ্যাভাসেও আচলতে আমাক কেঞ্চাৰ অসুখ হ'বলৈ কণ্ট্ৰিবিউট কৰে যেনে আমি স্ম'ক পৰ্ক যিটো আমাৰ ধোঁৱা দিয়া যিটো গাহৰি মাংস পোৱা যায় সেইটো বিশেষকৈ আমাৰ ট্ৰাইবেল লোকসকলৰ অতি প্ৰিয় আমাৰ প্ৰিয় সেই গাহৰি মাংসটো খালেও কেঞ্চাৰ কাৰণে কণ্ট্ৰিবিউট কৰে ফাৰ্মেণ্টেড ফিছ যিটো শুকান মাছ আৰু শীতল মাছ এইবিলাক যদি বেছি খোৱা হয় সেইটোৰ পৰাও কেঞ্চাৰ ৰোগ হ'ব পাৰে আৰু ফাৰ্মেণ্টেড বিটেলনা যিবিলাক আছে যেনেকৈ গুটখা শিখৰ পেকেট বা চাধা খোৱাটো আছেই এইবিলাকৰ ওপৰত টবেকো কেঞ্চাৰ অসুখ হ'ব পাৰে আৰু ভেজিটেবলছৰ যি পেষ্টিচাইড দিয়ে সেই পেষ্টিচাইড দিয়া ভেজিটেবলছৰ কাৰণেও কেঞ্চাৰ ৰোগ হোৱাৰ বহুতো চান্স থাকে আনে নালাগে টি আৰু কফি এইটো যদি এজন মানুহে বেছিকৈ খায় সিও কেঞ্চাৰ ৰোগলৈ কণ্ট্ৰিবিউট কৰিব পাৰে আমি আজি চৰকাৰে কেঞ্চাৰ ৰোগৰ নামত বহুত টকা খৰচ কৰিছে অটল অমৃত আমাৰ যি এখন কাৰ্ড দিয়ে সেই কাৰ্ডত 2 লাখ টকা কেঞ্চাৰ ৰোগীয়ে ফ্ৰী পায় বিনামূলীয়া চিকিৎসা পায় জিলাই কেঞ্চাৰ ৰোগৰ কাৰণে হস্পিটেল বনাবলৈ ঠিক কৰিছে যদি প্ৰিভেনশ্যনটো হ'ব নোৱাৰে কেঞ্চাৰ যদি প্ৰিভেন্ট নহয় তেতিয়া দেখা যাব যে আমাৰ ঘৰে ঘৰে হয়তো প্ৰত্যেক ঘৰ মানুহত হয়তো এটা কেঞ্চাৰ ৰোগী থাকিব আৰু গোটেই সমাজ ব্যৱস্থাই ছিন্ন ভিন্ন কৰিব যাব সেইকাৰণে আমি প্ৰতি ক্ষেত্ৰত প্ৰিভেনশ্যনৰ কাৰণে আমি বেছি জোৰ দিব লাগিব আমাৰ সজাগতা হ'ব লাগিব আৰু বিভিন্ন ধৰণে আমাৰ ফুড হেবিটছবিলাক সলাবই লাগিব টবেকো বেন কৰিব লাগে গুটখা শিখৰ এইবিলাক সকলো বেন কৰিব লাগে আৰু লগে লগে সজাগতাও হ'ব লাগে যে এইবিলাক খালে কেঞ্চাৰ হয় স্মকিং বেন কৰিব লাগে এনেকুৱা ধৰণে যদি হয় তেতিয়া যদি সমাজখন আমাৰ ৰক্ষা কৰিব পাৰে কাৰণ ইয়াত দিছে যে by 25 ইনক্ৰিজ হ'ব 30.5% ইনক্ৰিজ হ'ব আমাৰ নৰ্থ ইষ্ট কেঞ্চাৰ ৰোগী এতিয়া যিমান আছে 13.5% ইনক্ৰিজ হ'ব আৰু অসমৰ কামৰূপ মেট্ৰতে পাৰ 1 লাখ পিপুল 213 মানে 1 লাখ মানুহৰ ভিতৰত 213 জনৰে কেঞ্চাৰ ৰোগ হৈছে ঠিক আছে সেইকাৰণে মই আশা ৰাখিছোঁ যে আমাৰ চৰকাৰে এই প্ৰিভেনশ্যনৰ কাৰণে বিশেষ গুৰুত্ব ল'ব
আৰু মই এটা কথা আজি স্বীকাৰ কৰোঁ যে আমাৰ বহুত সতীৰ্থ, আমাৰো বহুত বেয়া হেবিট আছে। মই নিজে চাদা খাওঁ, মোৰ বহু সতীৰ্থই খায়, গুটকা খায়, চিখৰ খায়। সেইকাৰণে মই আজি এক্সাম্পল হিচাপে মই সদনৰ মজিয়াতে শপত খাইছোঁ যে আজিয়ে মই চাদা এৰিলোঁ। আৰু মই সতীৰ্থসকলকো ধন্যবাদ। যিসকলে খাই নাম নকওঁ বাৰু, তেখেতসকলকো অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে চিখৰ চাদা সকলো বাদ দিয়ে আৰু ইয়াৰ পৰাই আৰম্ভ হওক যে আমাৰ চাদা চিখৰ বাদ দিয়া এটা আন্দোলন। ধন্যবাদ, ধন্যবাদ। মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, যোৱা 28 আগষ্ট তাৰিখৰ চেণ্টিনেল কাকতৰ এই প্ৰবন্ধটিৰ উদ্ধৃতি দি মাননীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই যি বিষয়টো উত্থাপন কৰিলে আৰু আপুনি ইয়াক আজি আলোচনাৰ কাৰণে অনুমতি দিলে, তাৰ কাৰণে মই আপোনাক পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মৃণাল শইকীয়াক আৰু এটা ধন্যবাদ দিছোঁ, তেখেতে আজি এটা নজিৰ ৰাখি এটা সিদ্ধান্ত লৈছে, তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ। কেঞ্চাৰৰ ক্ষেত্ৰত আমি আজি দেখিছোঁ যে সদায় এবছৰত নতুন কেছ 50,000 নতুন কেছ অসমত হয়। কেঞ্চাৰত চলি থকাবিলাক আছেই, নতুন কেছ 50,000 হয়। 3.5 কোটি মানুহৰ মাজত 50,000ৰ নতুন কেঞ্চাৰ হয়। এইটো ICMRৰ যিটো তথ্য আমাৰ প্ৰবন্ধটিত আছে বা মৃণাল শইকীয়া ডাঙৰীয়াই কৈছে, এই তথ্য একেই তথ্য। গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে বিশেষকৈ আমি ক'ব লাগিব যে আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী হৈ থকা দিনত কেঞ্চাৰৰ কাৰণে এক ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপ আপোনালোকৰ ওচৰত দাঙি ধৰিম যে তেখেতে কেনেধৰণে এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে। কেইটামান কথা আমাৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই কৈ গৈছে, মই ৰিপিট কৰিবলৈ বিচৰা নাই, কিন্তু মই ছাৰ বেছিকৈ হয় আৰু মহিলাৰ ক্ষেত্ৰত কোনখিনি হয়। পুৰুষৰ ক্ষেত্ৰত মুখমণ্ডলৰ যিটো কেঞ্চাৰ, হাওঁফাওঁ কেঞ্চাৰ, পাকস্থলীৰ কেঞ্চাৰ, খাদ্যনলীৰ কেঞ্চাৰ, এইখিনি ইয়াত পুৰুষৰ ক্ষেত্ৰত আমি পাই আছোঁ দেখিবলৈ। আৰু মহিলাৰ ক্ষেত্ৰত হৈছে ব্ৰেষ্ট কেঞ্চাৰ, চাৰ্ভাইকেল কেঞ্চাৰ, অভাৰী কেঞ্চাৰ, তাৰপিছত অৰেল কেঞ্চাৰ, ফুড পাইপ যি খাদ্যনলী কেঞ্চাৰ, এইবিলাক মহিলাৰ ক্ষেত্ৰতো আছে। কেইবিধমান পুৰুষৰ ক্ষেত্ৰত বেছি আছে, কেইবিধমান মহিলাৰ ক্ষেত্ৰত বেছি আছে। এই 5 বিধৰ ভিতৰতে 47% কেঞ্চাৰ আমি দেখিবলৈ পাইছোঁ। এতিয়া ইয়াৰ উপায়টো এতিয়া আমাৰ হাতত আছে যে প্ৰাৰম্ভিক পৰ্যায়ত আমি ডিটেক্ট কৰিব পাৰিলে ইয়াৰ সৰহসংখ্যকে আজিৰ যিটো চিকিৎসা ব্যৱস্থা, তেখেতসকলৰ চিকিৎসাত এই কেঞ্চাৰ সফল হয়। এতিয়া আমি প্ৰাৰম্ভিক পৰ্যায়ত যথেষ্টখিনি ব্যৱস্থা লোৱা হৈছে। এতিয়া ডক্টৰ আমি PHC, মিনি PHC এইবিলাকত থকা ডক্টৰক আমি ট্ৰেইনিং দিছোঁ, যাতে তেওঁলোকক অন্য ৰোগ দেখাবলৈ যাওঁতে তেওঁলোকে তাত ডাউট কৰিব পাৰে বা তেওঁ ডাউট কৰি ৰেফাৰ কৰিব পাৰে। ঠিক তেনেধৰণে সজাগতা সভা কৰা হৈছে। অন্যান্য ধৰণে আমাৰ একেবাৰে তৃণমূল স্বাস্থ্যকৰ্মীলৈকে আমি এই গোটেই ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ, যাতে তেখেতসকলে মানুহে নিজক সন্দেহ কৰাৰ আগতে তেখেতসকলে যাতে সন্দেহ কৰিলে ইয়াক ৰেফাৰ কৰিলে আমি যাতে ইয়াৰ চিকিৎসা কৰিব পাৰোঁ। ঠিক তেনেকৈ এতিয়া আমি এইকেইদিনতো তেনেকুৱা সজাগতা সভা আছে, এইখিনি কৰি থকা হৈছে। আৰু মানে বিশেষকৈ প্ৰতিষেধকৰ বাবে যিখিনি সজাগতা হ'ব লাগে, তাৰপিছত ডক্টৰক ট্ৰেইনিং দিয়া, সজাগতা সভা, এনেধৰণৰ যিখিনি কাম সেইখিনি আৰ্লি ডিটেকশ্যনৰ কাৰণে চৰকাৰে কৰি আছে আৰু বিভিন্ন NGOৰ পৰাও এইখিনিত সহায় লৈছে। ইয়াৰ পিছতে
আহিলে যে আমি সদ্যহাতে কি কৰিবলৈ বিচাৰিছোঁ। আমি সদ্যহাতে কৰিবলৈ বিচৰা কথাটো হৈছে কি 2016 চনত এই চৰকাৰখন অহাৰ আগলৈকে গুৱাহাটীত এখনেই কেঞ্চাৰ ইনষ্টিটিউট আছিল, সেইখন হৈছে ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট। আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সমষ্টিত, কাৰণ এইটোত তেখেতসকলৰ লগত মোৰ যথেষ্ট যোগাযোগ হৈ থাকে ইয়াৰ উন্নয়নৰ কাৰণে। গতিকে এইখন ইনষ্টিটিউটেই আছিলে। এই ইনষ্টিটিউটখনৰ পিছত যেতিয়া 2016ৰ পিছত আমাৰ এই চৰকাৰখন অহাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী হিচাপে তেখেতে ঠিক কৰিলে যে টাটা আৰু অসম চৰকাৰৰ মাজত এখন মানে ছেকশ্যন 8 কোম্পানী এক্টৰ হেৰিত ন' প্ৰফিট যিটো কোম্পানী, সেইটো কোম্পানী ফৰ্ম হ'ল আৰু সেইটো কোম্পানী ফৰ্ম হৈ ইয়াত 4,400 কোটি টকা ধাৰ্য কৰিলে। 4,400 কোটি টকাৰ ভিতৰত 2,820 কোটি টকা অসম চৰকাৰে দিব, 1,180 কোটি টকা টাটাৰ পৰা পাব আৰু টাটাই যন্ত্ৰপাতিখিনি এই মূল্যৰ ভিতৰত ইয়াত দিব। এই বন্দবস্ত হ'ল আৰু এই বন্দবস্ত হৈ পুৰা তীব্ৰ গতিত কাম আৰম্ভ হ'ল আৰু কাম আৰম্ভ হৈ অৱশ্যে ইয়াৰ আগতে আমি AMC আৰু SMCত ৰেডিঅ' থেৰাপি এটা আছিল, মানে থেৰাপি, তাৰ বাদে একো নাছিল। তাৰপিছত ইয়াত গুৱাহাটীত 2017 চনত 200 বিচনাযুক্ত GMCৰ সংলগ্ন এখন কেঞ্চাৰ হস্পিটেল আৰম্ভ হ'ল আৰু এইখন শেহতীয়াভাৱে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী নাড্ডা জিৰ লগত ঠিক কৰি তাতে 120 কোটি টকা গ্ৰাণ্ট হিচাপে লৈ এইখনক ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটলৈ ৰূপান্তৰিত কৰিলে। এইখন ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত প্ৰথম আৰু এতিয়া যিখন ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আছে এইখনত বম্বে টাটা ইনষ্টিটিউটৰ পৰাও ছাপোৰ্ট আছে আৰু ভাবা এটমিক এনাৰ্জিৰ তৰফৰ পৰা তেওঁলোকক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ চায়েন্স এণ্ড টেকনলজি এণ্ড ডিপাৰ্টমেণ্ট অফ এনাৰ্জি তাৰ পৰা এইখিনি ছাপোৰ্ট কৰি আছে। সেইখন আমিও ছাপোৰ্ট কৰিছোঁ। ষ্টেট গভৰ্ণমেণ্টে আজি কেইদিনমান আগত তাত এটা আমি লিনেক মেচিন দিবৰ কাৰণে ঠিক কৰিছোঁ। ঠিক তেনেধৰণে এইখন এটা ভাল অৱস্থাত আছে। তাৰপিছত ষ্টেট ইনষ্টিটিউট, আমাৰ যিখন ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট এইখন হৈ আছে। আৰু আপোনালোকে এটা কথা শুনি ভাল পাব যে এতিয়া আমাৰ উদ্দেশ্যটো আছিল কি, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্দেশ্যটো আছিল কি যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছিল, তেওঁৰ ভিছনটো এনেকুৱা যে অসমত কেঞ্চাৰ কেয়াৰ ছাৰ্ভিচটো যাতে আমি মিনিমাম ট্ৰেভেল এণ্ড মিনিমাম এক্সপেঞ্চেছ, অলপ দূৰৰ গৈয়ে যাতে ছাৰ্ভিচটো পায়। আৰু আমি ঠিক কৰিছিল যে 4 ঘণ্টাৰ ওপৰত যাব নালাগে। এতিয়া 4 ঘণ্টাৰ ওপৰত যাব লগা ঠাই নাই। য'ত কেঞ্চাৰ ইনষ্টিটিউট হ'ব 1-2 মিনিটৰ পৰা আৰম্ভ কৰি হয়তো 2 ঘণ্টা 2.5 ঘণ্টাৰ ভিতৰত একোখনকৈ কেঞ্চাৰ ইনষ্টিটিউট পাব। যিটো আমি আগতে শুনিছিলোঁ মানুহ ভেলোৰলৈ গ'ল, মানুহ বম্বেলৈ গ'ল, ইয়াত একো উপায় নাই। এতিয়া সকলো উপায় ইয়াত হৈছে আৰু ৰিডিউচ টু মৰ্টেলিটি এণ্ড মৰ্বিডিটি, এই কথাটোৱে আমাৰ মূল কথা আছিল। আৰু ইয়াৰ প্ৰিভেণ্টিভ ডিটেনশ্যনৰ কাৰণে আমি এৱেৰনেছ হওক, বাকী যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি সকলো লোৱাৰ আমি ঠিক কৰিছোঁ। এতিয়া ইয়াত আমাৰ কেইখন হৈছে আপোনাক মই কৈ যাবলৈ বিচাৰিছোঁ যে ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী এইখন 350 বেডেডৰ হ'ব আৰু এতিয়া এই বছৰৰ ভিতৰত ইয়াত চিকিৎসা চলি আছে, বাকী কিছু নিৰ্মাণ হৈ আছে। এই বছৰৰ ভিতৰত এই নিৰ্মাণ সম্পূৰ্ণ হ'ব। তাৰপিছত ইয়াতে আহিল বৰপেটা, ডিব্ৰুগড়, শিলচৰ, ডিফু আৰু ধুবুৰী। ইয়াত ইতিমধ্যে বৰপেটা, ডিব্ৰুগড়
এই দুখন হস্পিটাল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 28 এপ্ৰিল তাৰিখে উদ্বোধন কৰিছে শিলচৰ আৰু ডিফু সম্পূৰ্ণ হোৱাৰ পথত আৰু ধুবুৰীৰ আধাৰশিলা ইতিমধ্যে হৈ গৈছে এতিয়া তাৰ পিছত কি হ'ব এই যে বাকি এইখিনি হস্পিটালত কিছু কথা আমি ভাগ কৰি দিছো যে কোট কি থাকিব তেতিয়া গুৱাহাটীত ষ্টেট কেন্সাৰ ইনষ্টিটিউটত এডভান্সড ডায়াগনষ্টিক্স কোনখিনি থাকিব পেট MRI নিউক্লিয়াৰ মেডিচিন মলিকুলাৰ লেবৰেটৰী along with the test tomotherapy লিনেক robotic surgery আমি টেন্ডাৰ কৰিলো আহিব তাৰ পিছত বন মেৰু ট্ৰান্সপ্লান্ট কিছু দিনৰ আগতে আমি আৰম্ভ কৰিছো ইতিমধ্যে সাকসেসফুলি হৈছে আৰু পেশেন্ট এতিয়া গৈ আছে ইয়াৰ পিছত বৰপেটা আৰু ডিব্ৰুগড় শিলচৰ ডিফু ধুবুৰী ইয়াত কি থাকিব ইয়াত থাকিব মেইনলি ৰেডিয়েশন থেৰাপি লিনেক আৰু সাৰ্জিক্যাল অনকোলজি কেমোথেৰাপি পেট স্ক্যান MRI CT স্ক্যান মেমোগ্ৰাফি ক্ৰিটিক্যাল কেয়াৰ ব্লাড বেংকস আৰু palliative care supported with advanced laboratory support এতিয়া তাৰ বাকি কিখনত কি থাকিব তেজপুৰ লখিমপুৰ জোৰহাট কোকৰাঝাৰ দৰং এই কিখন ইতিমধ্যে 28 এপ্ৰিল তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিছে আৰু ইয়াৰ লগতে তিনচুকীয়া নলবাৰী গোৱালপাৰা গোলাঘাট নগাঁও শিৱসাগৰ এই কিখন মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 28 এপ্ৰিল তাৰিখে আধাৰশিলা স্থাপন কৰিছে ইয়াতো ফেসিলিটি থাকিব 45 বেডেড ফেসিলিটি with radiation therapy chemotherapy CT scan MRI and laboratory for care service এইখিনি ইয়াতো থাকিব আমি তিনটা পৰ্যায়ৰ হস্পিটাল ইতিমধ্যে ঠিক কৰিছো এটা পৰ্যায়ৰ ষ্টেট কেন্সাৰ ইনষ্টিটিউট গুৱাহাটী এইখিনিত সকলো 350 বেডৰে সকলো ডায়াগনষ্টিক থাকিব তাৰ পিছত পিছৰ পৰা আহিব বৰপেটা ডিব্ৰুগড় শিলচৰ ডিফু ধুবুৰী এইখিনিত লেভেল 2 বুলি কৈছো তাত কিখিনি থাকিব মই কৈ গলো লেভেল 3 ইয়াতে কিখিনি থাকিব তাত তেজপুৰ লখিমপুৰ জোৰহাট কোকৰাঝাৰ দৰং তিনচুকীয়া নলবাৰী গোৱালপাৰা গোলাঘাট নগাঁও শিৱসাগৰ এইখিনিত কি থাকিব গতিকে এই গোটেই ব্যৱস্থাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ নেতৃত্বত হৈছে তেখেত এটো যেটো আমি সেকশন 8 কোম্পানী কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰ চেয়াৰম্যান টাটা আছে আমি ষ্টেট গভৰ্নমেন্ট আছো আৰু তেওঁলোকে আমি একেলগে কৰিছো তাতোকে এটা ডাঙৰ কাম আমি কৰিবলৈ লৈছো তাৰ কাৰণে 100 বিঘা মাটি ইতিমধ্যে আবণ্টন দিয়া হৈছে সাউথ এছিয়া কেন্সাৰ ৰিসাৰ্চ সেন্টাৰ এইটোৰ কাৰণে 100 বিঘা মাটি আবণ্টন দিয়া হৈছে আৰু ইয়াত এইটো এটা ডাঙৰ ইনষ্টিটিউট হ'ব কেন্সাৰৰ ক্ষেত্ৰত তাৰ কামো ইতিমধ্যে আমি এইটো গুৱাহাটী আমিনগাঁৱত তাত 100 বিঘা মাটি ইতিমধ্যে আবণ্টন দিয়া হৈছে গতিকে এই ক্ষেত্ৰখনত ঠিক কৰা হৈছে আজিৰ দিনটোত আমাৰ ৰাজ্যখনত হয়তো লিনেক মেচিন 5টা আছে তাৰ পিছত অন্যান্য আছে কিন্তু এই আটাইকেইখন যেতিয়া চিকিৎসালয় সম্পূৰ্ণ হ'ব তেতিয়া মাননীয় অধ্যক্ষ মহোদয় আমি টোটাল 20টা লিনেক মেচিন পাম 17টা MRI পাম 17টা CT স্ক্যান হ'ব 5টা আমাৰ পেট CT হ'ব 17টা আমাৰ পেট ল্যাব হ'ব আৰু 350খন ICU কেন্সাৰ ইনষ্টিটিউটৰ কাৰণে ক্ৰিটিক্যাল কেয়াৰ বেড হ'ব গতিকে এই আটাইখিনি যেতিয়া সম্পূৰ্ণ হ'ব মানে আধা সম্পূৰ্ণ হৈছে উদ্বোধন হৈ গ'ল আৰু বাকি যিকিখন এতিয়া আধাৰশিলা কৰিলে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই টাৰ্গেট দিছে 2 বছৰৰ ভিতৰত এইখিনি সম্পূৰ্ণ কৰিব লাগে আৰু সেইমতে কাম আগবাঢ়িছে মাটি আবণ্টন দিয়া হৈছে আৰু এটা কথা আমি প্ৰত্যেকখন কেন্সাৰ ইনষ্টিটিউট মেডিকেল কলেজৰ লগত কৰিবলৈ গৈছো যাতে এডিশনাল সাপোর্ট কিবা মেডিকেল কলেজৰ পৰা সময়ত লাগিলে যাতে মানুহবিলাক বহুত দূৰলৈ গুচি যাব নালাগে কোমৰবিডিটি থকা বহুত লোক যায় বেলেগ ৰোগ থকা অকল কেন্সাৰে নহয় যেটোত কেন্সাৰ ইনষ্টিটিউটত এইটো হ'ব আৰু বাকিখিনিত
তেওঁ ছাপোৰ্ট পাবলৈ বাকী ৰোগৰ কাৰণে তেওঁ যাতে মেডিকেল কলেজখন পায় এই ব্যৱস্থাখিনি সুন্দৰভাৱে লোৱা হৈছে আৰু এইখিনি আজি আপুনি অনুমতি দিয়াৰ কাৰণে মই আমাৰ সদনৰ সকলো সন্মানীয় সদস্যৰ জ্ঞাতাৰ্থে জনাব পাৰিলোঁ তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ সহযোগিতাও বিচাৰিছোঁ যাতে কেইটামান কথা আমি ষ্টেপ ল'বলগীয়া আছে মৃণাল শইকীয়া ডাঙৰীয়াই কৈ গৈছে কি কাৰণে কেঞ্চাৰ হয় এইখিনি কৈ গৈছে মই ৰিপিট কৰিবলৈ বিশেষকৈ খাদ্যৰ ক্ষেত্ৰত হয় পেষ্টিচাইডৰ ক্ষেত্ৰত হয় অন্যান্য যিখিনি মানে জেনেটিক ফেক্টৰো আছে ইয়াত এই ক্ষেত্ৰত আমি চৰকাৰৰ স্বাস্থ্য বিভাগে এইটো বন্ধ কৰি পেলাব নোৱাৰিম যি বিভাগে চলাই আছে সেই বিভাগবিলাকেও ইয়াত সহমত প্ৰকাশ কৰি এনে কথাখিনি যিখিনি মানে ব্যৱস্থা আৰু এতিয়া কৈছে যে সেইবিলাকৰ পৰাও কেঞ্চাৰ হয় বুলি এতিয়া ওলাইছে গতিকে এনেকুৱা যিবিলাক কথা এইখিনি কথা ৰাজ্য চৰকাৰখনে আমাৰ সকলো যি বিভাগত পৰে তেখেতসকলে সহযোগ কৰিব লাগিব আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা অধ্যক্ষ মহোদয় এইখিনি কৰাৰ প্ৰয়াস কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত এইখিনি সম্ভৱ হৈ উঠিছে মই আপোনালোকক এই বিষয়ে জ্ঞাত কৰিলোঁ ধন্যবাদ অধ্যক্ষ মহোদয় এটা সাজেশন দিব বিচাৰিছিলোঁ অধ্যক্ষ মহোদয় এটা সাজেশন দিব বিচাৰিছিলোঁ মানে মন্ত্ৰী মহোদয়ক মই ধন্যবাদ নালাগে সময় নাই ভাল কথা নিজৰে জিৰ' ওভাৰ আছে নিজৰে জিৰ' ওভাৰ আছে ভাল কথা কৈ আছো শিৰোমণি বৰা নালাগে নালাগে লগতে এটা নালাগে এইটো চবতে ভাষণ মাৰিব খুজিলে কেনেকৈ মৃণালদাই যিটো ক'লে আপোনাৰ সময়ে নহ'বগৈ জিৰ' ওভাৰ এক্ট হৈছিল শিৰোমণি বৰা টবাকো প্ৰিজাৰ্ভেশ্যন এক্ট হৈছিল আমাৰ অসম গভৰ্ণমেণ্টে কৰিছিল ইমপ্লিমেণ্ট হোৱা নাই জৰ্দা গুটকা এইবিলাক চলি আছে এইবিলাক যাতে বেণ্ড হয় তাৰ কাৰণে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে ক'ৰবাত বহি ছাজেশ্যন দি দিবা বাহিৰত ছেছনৰ টাইম নষ্ট নকৰিবা যোৱা 1 ছেপ্টেম্বৰ তাৰিখে অসমীয়া প্ৰতিদিন কাকতত কলিয়াবৰত প্ৰশাসনত পৰিণত এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্প পানীৰ অভাৱত চন পৰিল 1500 হেক্টৰ কৃষিভূমি শীৰ্ষক বাতৰিটো প্ৰকাশ হৈছে এগৰাকী কলংপৰীয়া আৰু দীৰ্ঘদিন চাকৰি সূত্ৰে কলিয়াবৰত থকাৰ বাবে বাতৰিটোৱে বহুত চিন্তিত কৰিছে হাতীমূৰাস্থিত কলিয়াবৰ নামেৰে পৰিচিত জলসিঞ্চন আঁচনিখনে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন আঁচনি হিচাপে 1973 চনতে নিৰ্মাণ কৰা হৈছিল আঁচনিখন নিৰ্মাণ মেৰামতি আৰু উন্নতি সাধনৰ কাৰণে নামত আজি পৰ্যন্ত বৃহৎ পৰিমাণৰ ৰাইজৰ ধন খৰচ কৰা হৈছে এই ভৰ বাৰিষাত ব্ৰহ্মপুত্ৰ উফন্দি থকাৰ সময়তো আঁচনিখনৰ কমাণ্ড এৰিয়াৰ অন্তৰ্গত 1000 বিঘা কৃষিভূমিত পানীৰ অভাৱত খেতি কৰিব নোৱাৰাটো কোনোপধ্যে মানি ল'ব নোৱাৰি খৰালি কৃষকক পানী যোগান দিয়াটো বাদেই বাৰিষাতো কৃষকক পানী যোগান দিব নোৱাৰাটো বৰ্তমান কলিয়াবৰ আঁচনিখনে চূড়ান্তভাৱে ব্যৰ্থ হোৱাটোকে বুজাইছে দুখীয়া ৰাইজৰ বহু কৃষিভূমি অধিগ্ৰহণ কৰি আৰু এখন বুৱতী নদীক বান্ধ মাৰি বুৱতী নদীক মৰা নদীত পৰিণত কৰি এই আঁচনিখন নিৰ্মাণ কৰা হৈছিল কৃষক ৰাইজৰ সপোনক গছকি বৰ্তমান আঁচনিখনত সোণৰ কণীৰ পৰা হাঁহত পৰিণত কৰা হৈছে অধ্যক্ষ মহোদয় মই এইখিনিয়ে ক'ব কৈছোঁ যে এছিয়াৰ সৰ্ববৃহৎ যিটো আমাৰ জলসিঞ্চন প্ৰকল্প 1973 চনতে ইয়াত আৰম্ভ কৰিছিলে কিন্তু আজি পৰ্যন্ত সেই জলসিঞ্চন প্ৰকল্পটো আমাৰ সম্পূৰ্ণ নহ'ল আৰু এইখিনিতে এটা কথা কওঁ আমাৰ মাননীয় মন্ত্ৰী স্বাস্থ্য আৰু পৰিয়াল বিভাগৰ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াও এই সমষ্টিৰ পৰাই কলিয়াবৰৰ পৰাই তেখেতে বহুদিন ধৰি তেখেতে মন্ত্ৰী বিধায়ক হৈ আছে আশা কৰোঁ তেখেতে এই কথাটো অকণমান গুৰুত্ব সহকাৰে ল'ব মই এইটোৱে কৈছোঁ যে ৰাইজৰ বহুত পৰিমাণৰ ধন খৰচ হৈছে কিন্তু আজিলৈকে কৃষক ৰাইজে কোনো ধৰণৰ তাত উপকাৰ পোৱা নাই সেইকাৰণে মই মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ক অনুৰোধ ৰাখিম যাতে যিটো এছিয়াৰ সৰ্ববৃহৎ এটা জলসিঞ্চন প্ৰকল্প ইয়াৰ এটা তদন্ত কৰিবলৈ মই দাবী জনাইছোঁ আৰু কি কাৰণে হোৱা নাই আৰু এইটো অতি সোনকালে কৰি দিলে আমাৰ কলিয়াবৰ লগতে আমাৰ সমগ্ৰ নগাঁওবাসী কৃষকৰ কাৰণে উপকাৰ আহিব এইখিনিকে মই আপোনাক জনাব বিচাৰিছোঁ ধন্যবাদ অনাৰেবল মিনিষ্টাৰ
1975 আৰম্ভ হৈছিলে আৰু 1985 ইয়াৰ কাম সম্পূৰ্ণ হৈছিলে। আঁচনিখনৰ জৰিয়তে প্ৰায় 17,000 হেক্টৰ মাটিত পানী যোগান ধৰাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিলে। কিন্তু এতিয়া যিহেতু আঁচনি এই প্ৰকল্পটো বহুত পুৰণা হৈ গ'ল আৰু প্ৰকল্পটো পুৰণা হোৱাৰ কাৰণে কমাণ্ড এৰিয়াৰ বহুত কেনেলবোৰ ডেমেজ হ'ল আৰু এই ডেমেজ হোৱাৰ পিছত প্ৰায় 1500 হেক্টৰ মাটি এতিয়া পানী দি আছে। কিন্তু প্ৰকল্পটো মেৰামতি কৰাৰ কাৰণে ASSAM শিতানৰ অন্তৰ্গত 10 কোটি টকাৰ এটা প্ৰস্তাৱ ভাৰত চৰকাৰৰ তাত বিচাৰাধীন হৈ আছে। কিন্তু বহুত প্ৰকল্পৰ এই সমস্যাবোৰ আছে অধ্যক্ষ মহোদয়। তাৰ কাৰণটো হ'ল যে হেডৱৰ্কছবোৰ বহুত জেগাত ফেইল হৈ যায়। বানপানীৰ সময়ত নদীৰ গতিপথ সলনি হয় আৰু গতিপথ সলনি হোৱাৰ কাৰণে য'ত হেডৱৰ্কছ থাকে তাত মানে পানীৰ ব্যৱস্থা নাথাকে। ক'ৰবাত চিলটেশ্যনৰ কাৰণেও নদীৰ গতিপথটো সলনি হয়। তাৰ কাৰণে বহুত ইৰিগেশ্যন প্ৰকল্প ঠিক থকাৰ অৱস্থাটো গতিপথ সলনি হোৱাৰ কাৰণে হেডৱৰ্কছবোৰ ফেইল কৰাৰ কাৰণে পানী দিয়াটো সম্ভৱ হৈ নাথাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি প্ৰত্যেকটো জিলাত ডিষ্ট্ৰিক্ট ইৰিগেশ্যন মাষ্টাৰ প্লান বনাবৰ কাৰণে আৰম্ভ কৰিছোঁ আৰু ৱাটাৰ ডাটাছবোৰো আমি কালেক্ট কৰি আছোঁ যে পানীৰ চ'ৰ্চ ক'ত আছে তাৰ ডাটাবোৰো কালেকশ্যনৰ কাম আৰম্ভ হৈছে। মই ভাবোঁ যে আইনবোৰত যিবোৰ প্ৰকল্প হেডৱৰ্কছ ফেইল কৰিলে বা কিবা কাৰণত অচল হৈ আছে তাকো কেনেকৈ কামত লগাই ৰাইজক কৃষকক আমি পানী দিব পাৰোঁ তাৰ ব্যৱস্থা আমি হাতত লৈ আছোঁ। PMKSYৰ সফল ৰূপায়ণ PMKSY হৰ খেত পানী প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো আঁচনি আছে তাৰ জৰিয়তে প্ৰথম ফেজ আমি সফলতাৰে সম্পূৰ্ণ কৰিলোঁ। দ্বিতীয় ফেজৰ কাম প্ৰায় 80% শেষ হৈছে আৰু বেছিভাগ ডিপ টিউবৱেলৰ পৰা পানী আহি আছে। মই ভাবোঁ যে ডাঙৰ প্ৰকল্প আমি এই চৰকাৰৰ দিনত আৰম্ভ কৰা নাই যদিও দুটা প্ৰকল্প ভাৰত চৰকাৰৰ তাত এডভান্স ষ্টেজ অফ এপ্ৰুভেলত আছে আৰু এই বছৰে আমি এপ্ৰুভেল পাম আৰু এই ফাইনেন্সিয়েল ইয়াৰতে কামবোৰ আৰম্ভ কৰিব পাৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসমৰ ইৰিগেশ্যন প্লান বনাবৰ কাৰণে আমি এটা কামৰ হাতত লৈছোঁ। মই ভাবোঁ যে অহা দিনবোৰত ইৰিগেশ্যনৰ ভাল ব্যৱস্থা কৰিব পৰা এটা কাম আমি কৰি দিব পাৰিম। ধন্যবাদ। এতিয়া মাননীয় সদস্য কমলাক্ষ দেৱপুৰী। অধ্যক্ষ মহোদয়, গত 8 সেপ্টেম্বর দৈনিক যুবসংঘ সংবাদ কাগজে প্রকাশিত প্রাথমিক স্তরে গণিত বিজ্ঞান শিক্ষাদান চলুক মাতৃভাষা এই বিষয়টা উত্থাপন করার সুযোগ দেওয়ার জন্য আপনাকে ধন্যবাদ জানাই অধ্যক্ষ মহোদয়। আজকে নিয়ে আমাদের এর জন্ম মোশনেও অনেক ডিসকাস হয় এবং অধ্যক্ষ মহোদয় আমি একটা জিনিস বুঝতে পারছি না, আমাদের মাননীয় মুখ্যমন্ত্রী বলেছিলেন যে জলবায়ু একটা আমাদের ভারতবর্ষের জলবায়ু একটা মুখ্যমন্ত্রীর দৃষ্টিভঙ্গি, তাই মনে করি সেটার একটা পরিকল্পনা কি যে বিশেষ করে প্রাথমিক স্তরে গণিত এবং বিজ্ঞানে সেই ইন্ট্রোডিউস করা হচ্ছে। অধ্যক্ষ মহোদয়, আমার একটা সবচেয়ে বড় ব্যাপার হচ্ছে গিয়ে A4 ASSAM অর্থাৎ জিএসটির ক্ষেত্রে আমাদের প্রথম বিল এখানে আনা হয়েছিল জিএসটি এবং আমাদের ইন্ট্রোডিউস করা হয়েছিল আসামে, আমরা জিএসটি আমরা মেনেছিলাম অর্থাৎ প্রথম স্টেজ আসাম স্টেজ। এবং নিউ এডুকেশন পলিসি 2020-র ক্ষেত্রেও আমরা দেখেছি যে আমাদের প্রথমেই আমাদের বিধানসভায় ডিসকাস করা হলো সেই এডুকেশন পলিসি নিয়ে এবং কীভাবে আমরা ইমপ্লিমেন্ট করতে পারি, কীভাবে এডুকেশন পলিসি লাগু করা যায়, কীভাবে এডুকেশন পলিসিটা আসামে যাতে বিস্তার লাভ করে সেই ক্ষেত্রে আমরা একটা সিদ্ধান্ত নিয়েছিলাম। কিন্তু অধ্যক্ষ আমি দেখতে পারলাম যে নিউ এডুকেশন পলিসিতে ক্লিয়ারলি লেখা আছে অধ্যক্ষ মহোদয় যে মাতৃভাষার উপর গুরুত্ব দেওয়া, কিন্তু এই এডুকেশন পলিসির আপনারা এখানে ইমপ্লিমেন্ট করার জন্য আপনারা আলোচনা করলেন কিন্তু ক্লোজ যেগুলো আছে সেগুলো আপনারা মানলেন না। অর্থাৎ এডুকেশন পলিসি বলা হয় মাতৃভাষাকে মাতৃভাষার উপর গুরুত্ব দেওয়া, কিন্তু বিশেষ করে দেখা যাচ্ছে যে আপনারা বলছেন যে প্রাথমিক স্তর থেকে গণিত এবং বিজ্ঞানে ইংরেজি ভাষায় শিক্ষাদান করা হবে। অধ্যক্ষ মহোদয়, আমাদের মন্ত্রী পার্লামেন্টারি অ্যাফেয়ার্স মিনিস্টার এখানে আছেন, উনি দেখেছি বলেছেন যে এসএমইজ ভাষা বলুন বা
বাংলা ভাষা পড়বা যাদের মাতৃভাষা যাদের আছে, শুধু লেবার শ্রেণী বা ড্রাইভার হ্যান্ডিম্যান ওদের ছেলেমেয়ের দায়িত্ব নয়, আমাদের সবার দায়িত্ব আছে। হ্যাঁ অধ্যক্ষ মহোদয়, আমাদের সবার দায়িত্ব আছে নিজের মাতৃভাষাকে রক্ষা করা। অধ্যক্ষ মহোদয়, আমার একটা কথা, মাননীয় মন্ত্রী এখানে আছেন, আমি এখানে আছি, আমার ছেলে কীর্তিতে পড়বে, মন্ত্রী মহোদয় ছেলে দেরাদুনে পড়বে, তো ওরা যারা পড়বে, যারা ওদের টেকনিক্যালি ওরা সাউন্ড থাকবে, ওদের ভালো ভালো টিচাররা পড়াশোনা করবে। কিন্তু আমার প্রশ্ন মন্ত্রী মহোদয়ের কাছে, আমার 5টা প্রশ্ন। এক নম্বর প্রশ্ন আপনার কাছে, যে আজকে আপনারা সেই গণিত এবং বিজ্ঞান আপনারা প্রাথমিক স্তর থেকে আপনারা ইন্ট্রোডিউস করতে, অর্থাৎ মাতৃভাষায় আপনারা ইংরেজি ভাষায় আপনারা শিক্ষা দিতে যাচ্ছেন। আমার প্রশ্ন আপনাদের কাছে, যে বা যারা শিক্ষক এখানে আছে, ওরা হয়তো বা কেউ বা ASSAM মিডিয়ামে, কেউ বাংলা মিডিয়ামে, হয়তো বা হায়ার সেকেন্ডারি পড়াশোনা করলো, তো সেই টিচাররা গিয়ে কিভাবে আপনার এই স্কুলে গিয়ে ইংলিশ মিডিয়ামে পড়াশোনা করাবে? তো আপনারা আসলে ইনফ্রাস্ট্রাকচারের ক্ষেত্রে, পরিকাঠামোর ক্ষেত্রে আপনারা প্রথম ঠিক করুন। আসলে টেকনিক্যালি আমাদের অনেক ফল্ট আছে, সেই টেকনিক্যালি ভাবে আমরা ক্রিটিক্যালি করে এগিয়ে যেতে পারি। আমি বিশ্বাস করি যে হ্যাঁ, আপনি বলছেন যেটা গরিব ছেলেমেয়ে ছাত্ররা ইংরেজি মিডিয়ামে পড়াশোনা করবে, কিন্তু ওরা করবে, আমাদের ছেলেমেয়েরা ভালো ভালো শিক্ষকের কাছে পড়াশোনা করবে। আর ওদেরকে কি পড়াশোনা করবো? আমি বলে দিলাম যে আপনারা ইংরেজিতে পড়াশোনা করুন। কারা পড়াশোনা করাবে? যারা ইংরেজি জানেন না। আমি জেনারেলাইজ করছি না, অনেক শিক্ষকরা জানেন, অনেক শিক্ষকের মেধা আছে, কিন্তু যারা হয়তো বা ASSAM মিডিয়াম বা মাতৃভাষায় যারা পড়াশোনা করলেন, তারা কি পড়াশোনা করাবেন? সেটা আমার প্রথম প্রশ্ন অধ্যক্ষ মহোদয়। আমার দ্বিতীয় প্রশ্ন অধ্যক্ষ মহোদয়, যে আপনারা বলছেন যে MBBS বা ইঞ্জিনিয়ারিং আপনারা মাতৃভাষায় পড়াশোনা করাবেন। আমি বলছি যে আপনারা প্রাথমিক থেকে শুরু করে আপনারা যদি 9, 10 অবধি যদি আপনারা যদি ইংলিশে পড়াশোনা করান, তারপর গিয়ে একটা ছেলে কিভাবে গিয়ে ইঞ্জিনিয়ারিং MBBS মাতৃভাষায় পড়াশোনা করবে? তার সেই স্কিল থাকবে কি থাকবে না? সেটা আমার 2 নম্বর প্রশ্ন অধ্যক্ষ মহোদয়। 3 নম্বর প্রশ্ন অধ্যক্ষ মহোদয়, আমাদের মুখ্যমন্ত্রীর একটা স্বপ্ন ছিল যে আমাদের ইসলাম ধর্মাবলম্বী ছেলেমেয়েরা যাতে ডক্টর এন্ট্রান্সে যাতে চান্স পায়, তাদের নিটের চান্স পায়। আমি এবার দেখতে পাবো অধ্যক্ষ মহোদয় যে লিস্ট বেরিয়েছে আমাদের নিটের, সেই লিটে অনেক ইসলাম ধর্মাবলম্বী ছেলেরা চান্স পেয়েছে, অর্থাৎ আপনার ডক্টর হবে, অর্থাৎ আপনারা সেই এন্ট্রান্সে আপনারা চান্স পেয়েছেন এবং অনেকে মাদ্রাসা পাস করে চান্স পেয়েছেন। তাই মুখ্যমন্ত্রী সেই স্বপ্নটা আস্তে আস্তে বাস্তবায়িত হচ্ছে অধ্যক্ষ মহোদয়। এবং আমি মনে করি যে আমাদের এই যেগুলো প্রবলেম যেগুলো আছে, সেই প্রবলেমগুলো আগে ঠিক করা অধ্যক্ষ মহোদয়। আজকে যেগুলো রাষ্ট্রীয় শিক্ষানীতির আওতার ভিতরে যেগুলো আছে, সেই জিনিসগুলো ঠিক না করে আমরা যদি হঠাৎ করে সেগুলো যদি আমরা ইমপ্লিমেন্ট করা শুরু করি, তাহলে আমাদের মধ্যে একটা প্রবলেম হয়ে যাবে। তাই আমি মনে করি সবার জন্য যাতে সম আইন পাওয়া যাবে। আপনারা একটা আইন বানিয়েছেন, সেই আইনটা যদি সঠিকভাবে আপনারা যে একটা অর্ডারটা দিলেন, সেই অর্ডারটা সঠিকভাবে যদি ইমপ্লিমেন্ট না হয় যদি অধ্যক্ষ মহোদয়, তাহলে আমাদের ছেলেমেয়েরা উপকৃত হবে না। আমাদের ছেলেমেয়েরা, আমাদের সাধারণ করে ছেলেমেয়েরা যদি উপকৃত হতে হয়, তাহলে সেইভাবে আমাদের শিক্ষানীতির মাধ্যমে যেগুলো সিদ্ধান্ত নেওয়া আছে বা এই যেগুলো পরিকল্পনা যেগুলো আছে, সেগুলো আগে ঠিক করা হোক, ইনফ্রাস্ট্রাকচার ঠিক করা হোক, তারপর সিদ্ধান্ত নেওয়া হবে। অধ্যক্ষ মহোদয়, আমার সবচেয়ে বড় ব্যাপার হচ্ছে গিয়ে ক্ষমতা পেয়ে যারা নিজেকে ক্ষমতাবান মনে করে, তারা হচ্ছে কি অত্যাচারী অধ্যক্ষ মহোদয়। আর যারা ক্ষমতা পেয়ে নিজেকে দায়িত্বশীল মনে করে, ওরা হচ্ছে কি বিনয়ী। অর্থাৎ ক্ষমতার বলিদান হয় অধ্যক্ষ মহোদয়। আপনারা এমন কোনো কাজ করবেন না যে কাজের জন্য আমাদের আসামের মানুষরা